নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত বছৰ আগৰ কথা, এখন ৰাজ্যত এজন ৰজা আছিলে। এদিনাখন হঠাৎ তেওঁৰ তাত এটা খবৰ আহে যে এখন ডাঙৰ ৰাজ্যৰ সৈনিক তেওঁৰ ৰাজ্যত আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহি আছে। ৰজাজন বহুত ভয় খাব ধৰে, কাৰণ তেওঁৰ তাত সিমান সৈনিক নাই যে তেওঁলোক ইমান ডাঙৰ সৈনিকৰ সৈতে যুদ্ধ কৰিব। ৰজাই তুৰন্তে সেনাপতিক মাতি আনে আৰু সেনাপতিজন আগতেই হাত দাঙি দিয়ে আৰু কয়, মহাৰাজ, এই যুদ্ধত আমাৰ পৰাজয় নিশ্চিত। ইমান ডাঙৰ সেনাৰ দলৰ লগত আমাৰ সৈনিক একো কৰিব নোৱাৰে। সেইবাবে আমি আমাৰ সৈনিকৰ প্ৰাণ হেৰুওৱাৰ পৰিৱৰ্তে আমি পৰাজয় মানি লোৱাটোৱে ভাল হ'ব। সেনাপতিজনৰ কথা শুনি ৰজা বহুত নিৰাশ হয়। তেওঁৰ চিন্তা আৰু বাঢ়ি যায়। তেওঁ ভাবি পোৱা নাই যে তেওঁ কি কৰিব। নিজৰ চিন্তাৰ পৰা হাত সাৰিবলৈ তেওঁ এজন সন্যাসীৰ তাত যায় আৰু তেওঁ সন্যাসীজনক সকলো কথা খুলি কয় আৰু কয়, মোৰ সেনাপতিজন যুদ্ধৰ আগতেই হাত দাঙি দিয়ে। এইটো শুনি সন্যাসীজন কয়, এনেকুৱা সেনাপতিক তুমি তেওঁৰ পদৰ পৰা এতিয়াই বৰ্খাস্ত কৰি দিয়া। এনেকুৱা সেনাপতি যিজন যুদ্ধ নকৰাকৈয়ে হাৰ মানি লয়, তেওঁৰ সৈনিক চলোৱাৰ কোনো অধিকাৰ নাই। ৰজাজন আচৰিত হৈ কয়, কিন্তু গুৰুদেৱ, যদি মই তেওঁক সেনাপতিৰ পদৰ পৰা উলিয়াই দিওঁ, তেনেহ'লে সেনা কোনে পৰিচালনা কৰিব? সন্যাসীজন কয়, তোমাৰ সেনা মই পৰিচালনা কৰিম। ৰজাজন চিন্তাত পৰি যায় যে এজন সন্যাসী কেনেকৈ যুদ্ধ কৰিব। তেওঁতো কেতিয়াও কোনো যুদ্ধ যুঁজি পোৱা নাই। উপায় নাপাই ৰজাই সন্যাসীজনৰ কথা মানি লয়। তেওঁ তেওঁৰ সেনাৰ সেনাপতি বনায়। সেনাপতি হোৱাৰ পিছত সন্যাসীজন সৈনিকৰ দলৰ দায়িত্ব হাতত লয় আৰু সৈনিকসকলৰ সৈতে যুদ্ধত যায়। ৰাস্তাত এটা মন্দিৰ পায়। সেই মন্দিৰৰ সন্মুখত সন্যাসীজন তেওঁৰ সৈনিকসকলক ৰখায় আৰু কয়, অলপ সময় তোমালোকে ইয়াত ৰখা। মই মন্দিৰত গৈ ভগৱানক সুধি আহোঁ যে যুদ্ধত আমাৰ বিজয় হ'বনে নাই। এয়া শুনি সৈনিকসকল আচৰিত হৈ সোধে যে মন্দিৰততো ভগৱানৰ শিলৰ মূৰ্তি আছে, তেওঁ কেনেকৈ ক'ব? এইটো শুনি সন্যাসীজন কয়, মই মোৰ গোটেই জীৱন দেৱী শক্তিৰ লগত বাৰ্তালাপ কৰিছোঁ। সেইবাবে মই ভগৱানৰ সৈতে কথা পাতিব পাৰিম। তোমালোকে ইয়াতে থাকি মোৰ অপেক্ষা কৰা। এইটো কৈ সন্যাসীজন মন্দিৰৰ ভিতৰত যায়। কিছু সময়ৰ পিছত তেওঁ উভতি আহে আৰু সৈনিকসকল তেওঁক সোধে, ভগৱানে কি ক'লে? আৰু সন্যাসীজন কয়, যদি আজি ৰাতি এই মন্দিৰত পোহৰৰ ৰশ্মি দেখা দিয়ে, তেনেহ'লে আমাৰ জয় নিশ্চিত। গোটেই সৈনিক ৰাতি হোৱাৰ বাবে অপেক্ষা কৰে। ৰাতি হয় আৰু মন্দিৰত তেওঁলোকে পোহৰ দেখা পায়। এয়া দেখি সৈনিকসকলৰ বহুত ফূৰ্তি লাগে। তেওঁলোকৰ মনলৈ বিশ্বাস আহি পৰে যে তেওঁলোক যুদ্ধত বিজয়ী হ'ব। লগে লগে তেওঁলোক যুদ্ধৰ থলীত যায়। যুদ্ধ 2 দিন চলি থাকে। সৈনিকসকল বহুত একাগ্ৰতাৰে যুদ্ধ কৰে, যাৰ বাবে তেওঁলোক বিজয়ী হয়। তেওঁলোক যেতিয়া উভতি আহে, আকৌ সেই মন্দিৰটো পায়। তেতিয়া সৈনিকসকল সন্যাসীজনক কয়, ভগৱানৰ বাবে যুদ্ধত আমি জয়ী হৈছোঁ। আমি ভগৱানক ধন্যবাদ দি অহা উচিত। সন্যাসীজন কয়, তাৰ কোনো প্ৰয়োজন নাই। এয়া শুনি সৈনিকসকল ক'ব ধৰে, আপুনি ইমান কঠোৰ, যিজন ভগৱানে মন্দিৰত পোহৰ কঢ়িয়াই আমাক বিজয়ী কৰিছে, আপুনি তেওঁক এবাৰ ধন্যবাদ দিব নিবিচাৰে? তেতিয়া সন্যাসীজন কয়, সেইটো ৰাতি মন্দিৰত অহা পোহৰ এটা চাকিৰ পোহৰ আছিলে আৰু সেই চাকি মই তাত জ্বলাই আহিছিলোঁ। দিনত সেই পোহৰ দেখা পোৱা নগৈছিল, কিন্তু ৰাতি হোৱাৰ লগে লগে দেখিব ধৰিলে। চাকিৰ পোহৰ দেখাৰ লগে লগে তোমালোক মোৰ কথাত বিশ্বাস কৰি লোৱা যে যুদ্ধত আমাৰ জয় হ'বই। এনেদৰে তোমালোকৰ মনোবল বাঢ়ি যায় আৰু সেই বিশ্বাসৰ সৈতে তোমালোক যুদ্ধৰ থলীত গৈছা আৰু তোমালোক বিজয়ী প্ৰাপ্ত কৰিছা। গতিকে বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এইটোৱে জ্ঞান পাব পাৰোঁ যে যদি আমাৰ নিজৰ ওপৰত বিশ্বাস থাকে, তেনেহ'লে আমি যিকোনো ডাঙৰতকৈ ডাঙৰ কাম বহুত সহজভাৱে কৰিব পাৰোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকক নিশ্চয় ভাল লাগিছে। যদি ভিডিঅ'টি ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।